si malong news kelang sulang dorat pan kadom pajero kadom non nili gedo lake sobis nong deopani constituency ke parlo deopani high school long sidin tolo asi ke dantang mate atumi ke pacheta kon thongke bra school KANGHAPJI pu abiota APUTHAK si tundak deopani high school amen ta ke klang ro kotha sidin dak na humri lo na si non itum nang humri lake lahan lo kopiye pochi labang so school amen ke klang rak mo la so school hem KANGHAPJI pu la si non headmaster pen itung chipuji la si headmaster pen kopi ko son si alam sinang khanji malale tun non lang kontna tapen ke labang so school ong ko an si kaching thur thema development mate facility kon do ma be mal machine ma ke non ma ke council pen mate official pen hang order lang ko si ko so ko আপোনালোকে আজি আহিছে কথাটো নিউজত আমিও পাইছো তো আমি নিউজত হে পাইছো বিভাগীয়ভাৱে আমাৰ ওচৰত একো আহা নাই ডিপাৰ্টমেণ্টেলি আগতে আহিছিলে চকজ আহিছিলে আমি চকজ দিছো তো সেই চকজটো সেইটো মই ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যনক দিছিলো আৰু তেখেতে এইবিলাক চাইছিলে চোৱাচিতা কৰিছিলে আমাৰ পৰা বেটাৰ ৰিজাল্টৰ কাৰণে প্ৰমিছ বিচাৰিছিলে আৰু হেমতে আহি আমাৰ প্লেন অফ একশ্যন মতে আমি ইয়াতে নতুন মতে কাম কৰি আছো তাৰপিছত আমি নতুন টিচাৰ একজন প্ৰাইভেটকে ৰাখি যেহেতু সায়েন্স মেথছৰ টিচাৰ নাই এইবোৰ আমি ক্লাছ কৰিছোঁ ইভেন আমাৰ সামাৰ ভেকেশ্যনৰ টাইমতো আমি পুৰা স্কুল খোলা ৰাখি আমি সামাৰ ভেকেশ্যন টাইমতো ক্লাছ কৰিছোঁ ষ্টুডেণ্টক যিমান ছাপৰ্ট দিব লাগে দি আছোঁ আৰু আপকামিং ইয়েৰততো আমাৰ ৰিজাল্ট ভাল হ'ব আমি এইটো ভাবিয়ে আমি কাম কৰি আছোঁ তো অল অফ এ ছাডেন আমি কালি নিউজত দেখা পাইছোঁ ডিপাৰ্টমেণ্টেলি এতিয়ালৈকে একো গম পোৱা নাই কাউন্সিলত যোগাযোগ অলপ মানে কৰিছিলোঁ অফিচিয়েলি কাউন্সিল নহয় আমাৰ ডিপাৰ্টমেণ্টৰ লগত তো তেতিয়া যোগাযোগ কৰোঁতে গম পালোঁ যে এইটো কাউন্সিলে একো ডিচাইড এতিয়ালৈকে কৰা নাই তো ফাইনেল কথাটো কাউন্সিলৰ ওপৰত নিৰ্ভৰ কৰিব আৰু আমাৰ ফালৰ পৰা আৰু বাকীটো আপোনালোকে স্কুল দেখিছে আমি যিখিনি ট্ৰাই কৰিব লাগে আমাৰ লেভেল বেষ্ট এইটো এৰিয়াত কৰি আছোঁ আমাৰ স্কুলৰ কিছুমান শ্বৰ্টফল আছে যেনেকৈ আমাৰ বিল্ডিংবিলাক ভাল নহয় বিল্ডিং ভাগিছে টিচাৰ বহুত কেইজন টিচাৰ নাই তো এইবিলাক কিছুমান অসুবিধা স্কুলৰ আছে এইবিলাক আমি ইন ৰিটেন ডিপাৰ্টমেণ্টক জনাইছোঁ যিখিনি প্ৰব্লেম আছে সেইখিনি ইন ৰিটেন আমি জনাইছোঁ আশা কৰোঁ ডিপাৰ্টমেণ্টে এইবিলাক চাব আৰু যিটো এমালগেমেশ্যনৰ কথাটো কৈ আছে এইটো এমালগেমেশ্যনটো একচুৱেলি কি হয় আমাৰ এইটো এটা লাৰ্জ এৰিয়া একদম বৰপথাৰৰ পৰা এইফালে লাষ্ট এইফালে খৰচিং তেৰাং জকৰাজান এইটো দুইটা জেগাৰ বাহিৰে আমাৰ ইয়াত আৰু অন্য ছেকেণ্ডেৰী স্কুল তেনেকুৱা নাই গতিকে এমালগেম কৰিব হ'লে ইমান দূৰত যদি হয় ইয়াতো ল'ৰা ছোৱালীয়ে চাফাৰ কৰিব আমাৰ ফিটিং এৰিয়াটো 11 কিলোমিটাৰ লং হয় একদম আছে তো ইমান দীঘল ফিডাৰ এৰিয়াত এখনেই মাত্ৰ স্কুল এতিয়া ইয়াত যদি স্কুলটো কিবা কাৰণত ক'ৰবাত এমালগাম হয় তেতিয়াহ'লে ষ্টুডেণ্টখিনিয়ে বহুত বেছি চাফাৰ কৰিব গতিকে ডিপাৰ্টমেণ্টে এই ক্ষেত্ৰত অলপ ভালকৈ ভাবিব বুলি মই ভাবিছোঁ আৰু ষ্টুডেণ্টটো মোৰ দেন 200 আছে আমাৰ এতিয়া আৰু ক্লাছ 9-10ৰটোতো আপোনাৰ 41 and 59 আছে ইমানটো ষ্টুডেণ্ট ধৰি লওক ঘপকৈ ক'ৰবাত এবজৰ্ভ কৰা বা এমালগাম কৰা ইমান সহজ নহয় আৰু যেনেকৈ হ'লেও মানে মানুহখিনিয়ে চাফাই কৰিব আৰু এইটোতো এটা ৰাইজৰ অনুষ্ঠান হয় 1969ত এষ্টাব্লিছ হোৱা তো মানুহৰ সপোন থকা এটা অনুষ্ঠান কিবা কাৰণত এক বছৰ বিভিন্ন কাৰণত ৰিজাল্টটো বেয়া হৈছে বাট এইটোৱে মানে অনুষ্ঠানটো নোহোৱা কৰি দিব নালাগে বুলি মই মোৰ ফালৰ পৰা মানে মই ভাবোঁ আৰু বাকী ডিপাৰ্টমেণ্ট ৰিজাল্টটো বেয়া হৈছে বাট এইটোৱে মানে অনুষ্ঠানটো নোহোৱা কৰি দিব নালাগে বুলি মই মোৰ ফালৰ পৰা মানে মই ভাবোঁ আৰু বাকী ডিপাৰ্টমেণ্টে যি ধৰণে ষ্টেপছ লয় আমি সেই ধৰণে অবে কৰিম আৰু ষ্টাফ কেইজন আছে আপোনাৰ স্কুলত আমাৰ ষ্টাফটো টোটেল নাম্বাৰ টিচিং ষ্টাফৰ হৈছে 13 এই 13ৰ ভিতৰত আপোনাৰ 2জন আছে KLT ট্ৰাইবেল লেংগুৱেজ টিচাৰ একজন আছে ICT কম্পিউটাৰ টিচাৰ মই আছোঁ হেডমাষ্টাৰ তাৰপিছত এজন আছে এছিষ্টেণ্ট হেডমাষ্টাৰ আৰু বাকী 3জন আছে আপোনাৰ কণ্ট্ৰেকচুৱেল টিচাৰ আৰু আদাৰ ৰেগুলাৰ ষ্টাফ আমাৰ ইণ্টাৰমিডিয়েট লেভেলত আছে 3জন আৰু আপোনাৰ গ্ৰেজুৱেট লেভেলত আছে মাত্ৰ 1জন তেতিয়া আপোনাৰ স্কুলৰ ক্লাছেছটো কিমান পৰা ষ্টাৰ্ট হৈছে ইয়াত ক্লাছ এইটো 6 to 10 আছে 6 to 10 তাৰপিছত আপোনাৰ স্কুলত ফেচিলিটি কি আছে ছাৰ ক'বনে ফেচিলিটিছবিলাক আমাৰ চবেই আছে আৰু আমি এইখিনি ইউটিলাইজ কৰোঁ কিন্তু আমাৰ নথকাৰ ভিতৰত অসুবিধা হৈছে আমাৰ ৰুমবিলাক ভাল নহয় একেবাৰে বেয়া ৰুমবিলাক ইফালে ভগা সিফালে ভগা এতিয়া ইভেন আপোনালোকৰ বেক চাইডে এটা ৰুম ওলাই আছে এইটো ৰুম যদি আপুনি হাতেৰে ঢাকা মাৰি দিয়ে বেৰটো ভাগি যাব মানে তো এনেকুৱা পুৰণা হৈ গৈছে তো বিল্ডিঙৰ আমাৰ প্ৰব্লেম আছে আদাৰ দেন দিছ আমাৰ কম্পিউটাৰ লেব আছে আমাৰ নিজে আমি যদিও আমাৰ ডেডিকেটেড সায়েন্স লেবৰেটৰী নাই তথাপি আমি সেইফালে অলপ দেখাব পাৰে আপোনালোকে সেইফালে
বনাইছোঁ ছায়েন্সৰ লেবৰেটৰী আমাৰ আছে তাত প্ৰেক্টিকেল কৰোৱা হয় আৰু বাকী আমি স্কুলত ধৰি লওক যিখিনি ব্যৱস্থা কৰিব লাগে ইভেন আমাৰ ইণ্টাৰেক্টিভ প্ৰজেক্টৰ আছে ইণ্টাৰেক্টিভ প্ৰজেক্টৰ ইউজ কৰোঁ আমি মাল্টিমিডিয়া ডিভাইচ ইউজ কৰি ক্লাছ কৰা হয় ফেচিলিটিছখিনি ঠিক আছে আৰু এনেকুৱা নহয় যে আমি ফেচিলিটিছখিনি এক্সটেণ্ড কৰা নাই আমি এইখিনি এক্সটেণ্ড কৰিছোঁ ষ্টুডেণ্টক আমি এইখিনি দিছোঁ কিন্তু এটা কথা হ'ল ডিউৰিং COVID-19 এইটো এটা গেপ এটা আহিছিলে তাৰ কাৰণে হয়তো আমি অলপ চাফাৰ কৰিছোঁ বুলি মই ভাবিছোঁ আৰু ৰিজাল্টৰ ক্ষেত্ৰত ভাবোঁ আপকামিং ডেজবিলাক ভাল হ'ব Litum kalang bom lake malong news 24/7 ham phanga pharman KLARDAK birta